হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মনিকা মেধি চেনেললৈ স্বাগতম জনালোঁ আৰু লগতে আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে আৰু লগতে ময়ো ভালে আছোঁ। আৰু চাওকচোন আজি এটা নতুন পদ্ধতিৰে মই বনাবলৈ ওলাইছোঁ আলু মটৰ আৰু পনীৰৰ চব্জি। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব বুলি আশা কৰিলোঁ। গতিকে আহকচোন বনাবলৈ আৰম্ভ কৰোঁ। এয়া প্ৰথমতে মই কেইটামান বিলাহী আৰু গোটা শুকান জলকীয়া বইল কৰি লৈছোঁ। এয়া সিজাই লৈ পেলাই ইয়াৰে পেষ্ট বনাই ল'লোঁ। এয়া চাওকচোন মই পেষ্টখিনি বনাই ৰেডি কৰি ল'লোঁ। এইফালে এতিয়া মই আলুখিনি ভাজি ল'ম। পনীৰৰ বাবে আলু লাগিব। আলুখিনি মই প্ৰথমতে নিমখ হালধি দি পেলাই ভাজি ল'ম। এতিয়া আলুখিনি ভালকৈ ৰঙা পৰালৈকে ভাজি ল'ব লাগিব। একদম যেতিয়া ভজা হৈ যাব সেইখিনি মই উঠাই ল'ম তেলৰ পৰা। আচলতে মটৰ পনীৰটো বহুতেই বিভিন্ন ধৰণেৰে বনাই খায়, গতিকে আজি অকণমান বেলেগ পদ্ধতিৰে মই বনালোঁ। আৰু এতিয়া আলুখিনি ভজা হোৱাৰ পিছত ৰৈ যোৱা তেলখিনিতে দুখিলাত তেজপাত দিম আৰু লগতে পেষ্টখিনি বহাই দিম। এয়া চাওকচোন একেবাৰে বিলাহী আৰু শুকান জলকীয়াৰ পেষ্টখিনি দেখিবলৈ একদম কালাৰফুল হৈছে। এতিয়া সেইখিনি ভালকৈ ভাজি ল'ম। অকণমান নিমখ হালধি দি ল'ব লাগিব আৰু অকণমান জিৰা পাউডাৰ দিব লাগিব। তাইখিনি দি পেলাই ভালকৈ লাৰি দি পেলাই অকণমান মটৰ দিম। এয়া মই মটৰখিনি প্ৰথমতে বাকলি গুচাই থৈছিলোঁ। এতিয়া এই মছলাখিনিৰ পৰা পানীখিনি লাহে লাহে শুকাই আহিব ধৰিলে ইয়াতে মই আগতে ভাজি থৈ দিয়া আলুখিনি দিব লাগিব। এয়া চাওকচোন লাহে লাহে শুকাই আহিছে পানীখিনি আৰু তেলখিনি ওপৰত ভাহি উঠিছে। এয়া মই আলুখিনি দি দিলোঁ আৰু লগতে পনীৰখিনিও দি দিব লাগিব। আলুখিনি দিয়া হোৱাৰ পিছত মছলাৰ লগত প্ৰথমতে ভাজি ল'ম ভালকৈ। চাওকচোন দেখিবলৈ ইমান কালাৰফুল হৈছে। আচলতে পনীৰ বহুতে বিভিন্ন ধৰণেৰে বনায়। আজি মই অলপ বেলেগ ধৰণেৰে বনালোঁ। গতিকে আপোনালোকে অকণমান ভিডিঅ'টো চাই পেলাই এনেকৈ বনাবলৈ আৰম্ভ কৰিব বুলি আশা কৰিলোঁ। এয়া চাওকচোন এতিয়া মই পনীৰখিনি দি দিলোঁ। এতিয়া লাহে লাহে আলু আৰু পনীৰখিনি যেতিয়া সিজি উঠিব তেতিয়া পানীখিনিও লাহে লাহে কমি যাব। তাৰপিছত আমি গেছটো অফ কৰি দিব লাগিব। এয়া মোৰ মটৰ পনীৰ আৰু আলুৰ চব্জিখন ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে নিশ্চয় জনাব। পুনৰবাৰ সকলোকে অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। পুনৰবাৰ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। তো আজিলৈ বাই।